Hey, hi dosto, welcome back to my channel Himanshu Das. আজি বহুত দিন ভিডিও চিডিও বনাব পৰা নাই, সো আজি এটা ভিডিও বনাম বুলি ভাবিছো। আনবক্সিং ভিডিও। এটা চকলেটৰ দাম 13,000 টকা। সো এতিয়া আমি নৰবাৰী গৈ আছো ছটাভিম আৰু মই। সো আপোনালোকে ভিডিওটো চাই থাকক হেকলৈ। ছটাভিম ভাই কিবা কবি? ভিডিওটো বলক আৰম্ভ কৰো। এতিয়া আমি নৰবাৰীৰ পৰা আহি পালো। সো চকলেটটো লৈ আহিছো 13,000 টকা চকলেট পুৰা পেকিং চেকিং কৰি লৈ আহিছো 13,000 টকা চকলেট। সো ঘৰত গৈ পেলাই আমি আনবক্সিং কৰি আছো, লগতে খুলি চাম আৰু কেনেকুৱা লাগে আৰু খামত আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক। লগতে আপোনালোকক এটা কথা ক'বলৈ আহিছো, এছিয়াৰ ভিতৰত মানে সেকেন্ড বৃহত্তম গছদাৰ মোৰ এই নেক্সট ভিডিওটো দেখাব। সো আপোনালোকে যদি এইটো ভিডিও চাম বুলি ভাবিছে, লগতে ইয়াতে সাবস্ক্রাইব কৰক, লগতে এইটো চেনেল সাবস্ক্রাইব কৰক, লগতে ঘণ্টাটো যে আছে ঘণ্টাটো কোবাই দিয়ক। আপোনালোকে পাই থাকিব নতুন নতুন ভিডিও, আৰু লগতে ভাল ভিডিও পাই থাকিব। আৰু এতিয়া বলক আমি ঘৰলৈ যাওঁ, আৰু ঘৰত যাই পেলাই এইটো আনবক্সিং কৰি দেখাই আছো আপোনালোকক। বলক লেটস গো। অ ভাই কি খাবি না নাখা? খাবা লাগিব 13,000 টকা চকলেট। আহা বল ঘৰত বল দে না কি কয়? বল দে, আপোনালোকে চাই থাকক। TakeTones.com. TakeTones.com. Te llamo para que vaya a recoger las paelleras. Y me acuesto en ya para abrir el restaurante que era el arroz. Y me llama el cocinero. Risita, ¿qué? Ve por la paellera.